वेलकम बैक टू माय यूट्यूब चैनल और आज आम कॉलेज मैं स्कूल उइकर कम्पिटिशन डांसर तो डांस करूँ डांस तो अपने देखो कारण आग प्रोग्राम देखा ना जी मैं डांस करा तो मैंने अलग प्रॉब्लम आसिल तो एतियार प्रोग्राम देखा अपना आमार इते प्रोग्राम आछे सरकारी विद्यालयर शिक्षार्थी प्रतिभार सन्धान तो मैं NKTV लाइव अनुष्ठान तो अपना देखा चाई যাব भिडिओ যদি ভাল লাগে लाइक कमेन्ट शेयर कर दी मोर लगे आहिया मोर डांस कर एक बार कर आम दोटे डांस इते मैंने प्रोग्राम चलि इतना राणा सार और इते अनुपम चक्रवर्ती डांगरियाओ पाइसे खन्तेक पिछते इते तो बर्तमान रूमत चाওক इते गोटेबूर हेरिसे अनुपम चक्रवर्ती डांगरिया आमार बेंगली मैना আমি ফূৰ্তিহে কৰি দে অকণমান মাজনী মাজনী গাই চাওক গান নিৰ্বাচিত হৈছে বিধায়ক হিচাপে এনেকুৱা ব্যক্তিসকলৰ एया डांसर हे হৈ আছে एया नलबारी स्कूल नेকি ना नलबारी स्कूल যেতিয়া আমাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলীয় নৃত্য এটা কৰিব তাৰপিছত আমি বা কেতিয়া কৰিব পাৰো ঠিক নাই আৰু एया मंचत बजाली उच्चतर माध्यमिक विद्यालय ग्रुप डांस এটা एया हाथीनापुर दल One.
লৈ পেটি খাবলৈ আহিছিলে মোক সকলোৱে পাগল বুলি কয় মই পাগল देखो নাঙালৰ ক'ত আছিল আমাৰ NKTV লাইভ অনুষ্ঠান তো এইটো যাউৰি তো এয়া সমাপ্তি ফটো চটো উঠি আছে চাই লওক ইফালে চববিলাক যাই আছে আৰু এয়া ফটো উঠা ফটো চবৰে মানে ফটো মেইন আৰু ফটো উঠাই ছাৰেও ফটো উঠাই আহিছে ছাৰে মানে কৈছে মই চান্স পাওঁ নেকি ছাৰৰ হেৰি নিছে ফাংচন চাই কেনে লাগিলে গাই যিমান লাজ চলি পিনে তাৰে হয় নাচি কেনে লাগিলে আমাৰ দুৰ্গা মইনা কেনে লাগিল নাচি ভালে লাগিল ঠিকে আছে মই মানে কম্পিটিশ্যনতহে নাচপাবলৈ এতিয়া নাচা টাইমেই নপালোঁ ভিডিঅ' কেনেও মেকা হৈ গৈছোঁ একবাৰ নাচিছোঁ হৈ গৈছে আৰু এইবাৰ এতিয়া নাচবা লাগব আৰু মানে ফাংচন আছে বাকী চবেই কেৱল ফটো উঠাত ব্যস্ত আমাৰ মাজত অনুপম চক্ৰৱৰ্তী ছাৰ আছে ছাৰে কিবা ক'ব নেকি কেনেকুৱা লাগিল আমাৰ My YouTube channel to Rimpi Official. Rimpi Official. ভাল কাম কৰিলে তাই অফিচিয়েলত যাব আৰু যদি বেয়া ফটোৱা কাম কৰে না ঠিক আছে দিয়ক ছাৰ আহিব আৰু একবাৰ একদম এইখন মঞ্চত আমাৰ সলমান আলী আহিব উদয়ন সংঘৰ আজি ডান্স কম্পিটিশ্যন আছে কালি ফেশ্বন শ্ব' আছে ত' এইখন মঞ্চ সজাই আছে ৰাতিলৈ তো ৰাতি আহিব লাগিব ডান্স কৰিম ইও কৰিব খোজকাঢ়া এনেকৈ বনাইছি পুৰা গাই এইখন মঞ্চ ইয়াৰ পৰা আপোনালোকক দেখাই দিছোঁ আৰু এইফালে পতাকা উত্তোলন কৰিছে চাওক তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ইয়াৰে গোটেইখিনি মানে প্ৰগ্ৰেম শেষ হ'ল আৰু এতিয়া উদয়ন সংঘৰতে আছে মাত্ৰ যে আপোনালোকক মঞ্চখন দেখুৱাইছিলোঁ তাতে তো আজি মানে ডান্স আছে আৰু কালি ফেশ্বন শ্ব' আছে আৰু পৰহি গায়ক আছে সলমান আলী আহিব তো আপোনালোকে চাবলৈ আহিব পাঠশালাত তাৰপিছত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব